UPPLৰ আগত গাড়ী নাছিলে, লিভ ল'ব লগা হৈছিল। পইচাও নাছিলে নহয়, ধাৰত লৈ পেলাই পেট্ৰল ভৰাব লগা হৈছিল। এইবাৰ নিজৰ UPPLৰ গাড়ীও আছে, পেট্ৰলো আছে, সকলো আছে। BPF মানে এইবাৰ ইলেকশ্যনত 2-3টাও যদি জিকিব পাৰে মই ভাল পাম। এতিয়া বাৰু জিকাৰ সম্ভাৱনা নাই। এতিয়া মিত্ৰতাৰ কথা আমি চিন্তা নকৰোঁ। এতিয়া পুৰা গ্ৰাউণ্ড প্ৰিপাৰেশ্যন আৰু আমাৰ কাৰণে হ'ব আৰু নৱচৰণীয়াৰ জন্ম। একো নাই, আমাৰ বেলেগ কোনো ইছ্যু নাই। আমাৰ ইছ্যুটো হ'ল যে একৰ্ডটো ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, শান্তি স্থায়ী হ'ব লাগে, যুগে যুগে ইয়াত মানে অশান্তি যাতে নহয়। আৰু মিত্ৰতাটো BTC ইলেকশ্যনত কোনোদিন নাছিল, 2020তো নাছিল। এতিয়া প্ৰিপাৰেশ্যনৰ সময়। চব দলে চব মানে 40টা সমষ্টিত খেলিবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। মইতো আহ্বান জনাম যে সকলো দলে ইয়াৰ কাৰণে প্ৰিপেয়াৰ কৰক। মই ক'ব লগা একো নাই। এতিয়া UPPL ইয়াৰ স্থানীয় দল হিচাপে 40টা খেলিবৰ কাৰণে প্ৰিপাৰেশ্যনত লাগি যাব। কিন্তু 2020 চেঞ্জ হোৱা নাই আমাৰ মিত্ৰতাটো আমাৰ এছেম্বলিতহে আছিলে, মিত্ৰতা BPFত আছিলে, কিবা লোকসভাত আছিলে, মিত্ৰতাটো BTCত নাছিল। আমি এইটো পষ্ট ইলেকশ্যনহে এলায়েন্স কৰিছোঁ, মানে এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাধ্যমেদি চৰকাৰ গঠন, এই মিলিজুলি চৰকাৰে গঠন কৰিছোঁ। কিন্তু BTC ইলেকশ্যনত 2020তো মিত্ৰতা নাছিল, আৰু ইয়াৰ পিছতো কোনো ধৰণৰ মিত্ৰতা BTC ইলেকশ্যন সম্পৰ্কে আলোচনাও হোৱা নাই। এতিয়া এছেম্বলিতো আছে সদায়, গভমেণ্ট 26লৈকে চলিব, আৰু দিল্লীতো আছে। এতিয়া মিত্ৰতাৰ কথা আমি চিন্তা নকৰোঁ। এতিয়া পুৰা গ্ৰাউণ্ড প্ৰিপাৰেশ্যন আৰু BPF মানে এইবাৰ ইলেকশ্যনত 2-3টাও যদি জিকিব পাৰে মই ভাল পাম। এতিয়া বাৰু জিকাৰ সম্ভাৱনা নাই। মানে UPPLৰ আগত গাড়ী নাছিলে, লিভ ল'ব লগা হৈছিল। পইচাও নাছিলে নহয়, ধাৰত লৈ পেলাই পেট্ৰল ভৰাব লগা হৈছিল। এইবাৰ নিজৰ UPPLৰ গাড়ীও আছে, পেট্ৰলো আছে, সকলো আছে। লিভ ল'ব লগা একো নাই। BSP আৰু BPFৰ মিত্ৰতা সন্দৰ্ভত কি ক'ব? তেওঁলোকে যদি মানে এতিয়া নিজৰ পাৰ্থক্য বা দূৰত্বটো মানে শেষ কৰি পেলাই মিত্ৰতা হ'ব খুজিছে, ভাল কথা হওক। কিন্তু কথাটো হৈছে কি, সদায় থাকিব। এতিয়া এই প্ৰশ্নটো নৱচৰণীয়ালৈও থাকিব আৰু আগামালৈও থাকিব। আগামাৰ কাৰণে অবৰ নৱচৰণীয়াৰ জন্ম, আৰু হাগ্ৰামাই বোলে অবৰসকলক অন্যায় কৰিছে। এতিয়া নৱচৰণীয় উত্তৰ দিয়ক যে হাগ্ৰামাই অন্যায় কৰা থিয়ৰিটো, অবৰসকলক অন্যায় কৰা থিয়ৰিটো সঁচা আছিল নে নাই। নৱচৰণীয়া এইটো স্পষ্ট কৰিব লাগিব। কেতিয়াবা এনেকেই বিষয়াবিলাকৰ পৰা ওলাই যায় আৰু হাইকোৰ্ট অৰ্ডাৰ লৈ পেলাই তেওঁলোকে কাম কৰে।